মুখ্য সম্পাদকৰ পৃষ্ঠাৰ পৰা মই মালবিকা চৌধুৰী কৈছোঁ। কোনোবা এজন বিখ্যাত ব্যক্তিৰ উক্তি এটা মনলৈ আহিছে। আত্মাক সমৃদ্ধ কৰা শব্দ মণি মুকুতাতকৈও মূল্যৱান। অথচ আমাৰ আত্মাৰ সৈতে আমি আজি ইমান দিনে সমৃদ্ধ কৰিলোঁ এটা সন্ত্ৰাসৰ নাম। আমাৰ সকলোৱে নিজৰ নিজৰ আত্মাৰ লগত কম অন্যায় কৰা নাইনে? আজি এই কেইটামান মাহ ধৰি আমি কৰোনা ভাইৰাছৰ নামত কেৱল মৃত্যুৰ ভয়তে কটালোঁ। কিন্তু নিয়তিৰ বিচাৰৰ পৰা আমি কোনোবা জানো হাৰি যাব পাৰিম? আজিলৈকে আমি পৃথিৱীৰ সকলো ঠাইতে বিচাৰিলেও এনে এটা পৰিয়াল উলিয়াব নোৱাৰোঁ যাৰ পৰিয়ালত কাৰো মৃত্যু কাহানিও হোৱা নাছিল। অথচ সেই সত্যৰ মুখামুখি হ'বলৈ কৰোনা ভাইৰাছৰ বাবে ভয়তে ৰৈ গ'লোঁ আমি। এক মুহূৰ্ত নিজৰ পৰিয়ালক দিব নোৱাৰাজনেও কৰ্মবিহীন হৈ ঘৰতে কটালে আৰু এটা শুভ দিনলৈ বাট চাই আছে। কিন্তু কি পালোঁ আমি? দিনে দিনে আক্ৰান্তৰ সংখ্যা বাঢ়িয়ে আছে। লকডাউনত বন্দী হৈ কিমান দিনৰ বাবে আমি জীয়াই থকাৰ লাইচেঞ্চ পালোঁ? ৰেহাই পামনে আন আন মৃত্যুৰ কাৰকবোৰৰ পৰা? মৃত্যুৰ ভয়ে আমাক অনেকক কৰ্মবিমুখ কৰিলে। এক পইচা কাৰোৰে পৰা বিনাশ্ৰমত ল'ব নোখোজাজনে যেতিয়া আনৰ অনুগ্ৰহৰ বাবে বাট চাবলগীয়া হয়, কম দুখৰ কথা হয়নে? কৰ্মবিহীন জীৱনৰ মূল্যই বা ক'ত? মই আনৰ কথা নকওঁ, নিজৰ কথাকে কৈছোঁ। মই কোনো বিশেষ ব্যক্তি নহয়। এসময়ত ওকালতি মোৰ পেচা আছিল, কিন্তু মই অলপ অন্য ধৰণেৰে কাম কৰিবলৈ বিচাৰিছিলোঁ। সেইবাবেই সমাজ সেৱাত ভৰ্তি হ'লোঁ। পাৰিবাৰিক মাহেকীয়া আলোচনী বিন্দু আৰু অসমৰ একমাত্ৰ সাংস্কৃতিক বাতৰি কাকত শিল্পীৰ দাপোন প্ৰকাশ কৰি আহিছোঁ। অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰতি এয়া মোৰ কিছু অৰিহণা বুলি মই দাবী কৰিব পাৰোঁ। কেৱল সেয়ে নহয়, প্ৰায় 15টা পৰিয়াল মই চলাই আহিছোঁ। এতিয়া আটাইকেইটা পৰিয়াল নিজ নিজ ঘৰত বন্দী হৈ আছে। তেওঁলোকৰ থকা ঠাইবিলাকো নেটৱৰ্কে ঢুকি নাপায়। এটা স্বাস্থ্যসন্মত পৰিৱেশ নহালৈকে তেওঁলোকে এক নিৰাপদ জীৱনৰেখা অংকন কৰি লৈছে। এয়া অনেকেই কৰিছে, কিন্তু কিমান দিন? তেওঁলোকৰ নিজৰ নিজৰ মনত প্ৰত্যাহ্বানৰ সৈতে মুখামুখি হোৱাৰ মানসিকতা গঢ় দি নুঠালৈকে তেওঁলোক ৰৈ যাব। কিন্তু সময় তেওঁলোকৰ বাবে ৰৈ থাকিবনে? তেনেকৈ বহুত এনেদৰে সৰু সৰু ব্যক্তিগত খণ্ডত কাম কৰা মানুহ আছে। তেওঁলোকৰ ভৱিষ্যতবোৰ কি হ'ব? সাধাৰণতে ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান, নামী দামী ব্ৰেণ্ডৰ প্ৰতিষ্ঠানবোৰ বন্ধ হৈ গ'লে মানুহে হুলস্থুল কৰে। কিন্তু অনেক সৰু সৰু প্ৰতিষ্ঠান হয়তো কৰোনা ভাইৰাছৰ বাবে বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে বা নোহোৱা হৈ যাব। তাৰ লগে লগে অনেক কৰ্মবিমুখ হৈ পৰিব। আমি এবাৰ তেওঁলোকক কেনেকৈ আগবঢ়াই নিম? স্বাস্থ্যসন্মত পৰিৱেশ ঘূৰি নহালৈকে তেওঁলোকক বহুৱাই ৰাখিবলৈ আমি কেনেকৈ পাৰিম? এচাম মানুহে দিন ৰাতি একাকাৰ কৰি কৰোনা ভাইৰাছৰ লগত সহবাস কৰি যদি দেশবাসীৰ বাবে যুঁজিব পাৰে, আমি সজাগ আৰু সতৰ্ক হৈ যুঁজিব নোৱাৰিম কিয়? লকডাউন কোনো সমস্যাৰ সমাধান নহয়। হঠাৎ সংক্ৰমণৰ আশংকাত এটা লকডাউন জৰুৰী আছিল। এতিয়াও আমি অনাহকত জনসমাগমৰ পৰা আঁতৰি থাকি আমি সজাগ আৰু সতৰ্কতাৰে নিজৰ নিজৰ কৰ্মস্থলীলৈ যাবৰ বাবে প্ৰস্তুতি চলোৱা উচিত। আমি ইমান দিনে এটা কথা অনুভৱ কৰিব পৰা নাছিলোঁ। ক'ভিড-19 আমাক মানুহে মানুহৰ বাবে অনুভৱ কৰিবলৈ শিকালে। আগতে নিজৰ কামত ব্যস্ত আছিলোঁ। কোনে কি কাম কৰি আছে চিন্তা কৰা নাছিলোঁ। ক'ভিড-19 উপলব্ধি কৰালে আমাৰ জীৱনৰ সৈতে সাঙু খাই থকা জীৱিকাবোৰ এটাৰ লগত আনটো সংলগ্ন। মই অকলে কাম কৰিম বুলি ওলাই আহিলেও নহ'ব। মই কৰা কামটো সকলোৱে গ্ৰহণ কৰিব লাগিব। যেনেকৈ উকিলে কোৰ্ট গ'লেইতো নহ'ব, তাৰ লগে লগে উকিলৰ ক্লায়েণ্টসকলো আহিব লাগিব কেছ এটা কৰিবৰ বাবে। যেনেদৰে উকিলে কোৰ্টলৈ গৈ কি কৰিব যদি ক্লায়েণ্টবোৰ ভয়তে সুধি নহালৈ ৰৈ থাকে? কাম কৰা সহায়িকাজনীয়ে কেনেকৈ তাইৰ পুৰণি কামবোৰত যোগদান কৰিব যদিহে আমি তেওঁলোকৰ বাবে দুৱাৰখন খুলি নিদিওঁ? সেইদৰে ৰেষ্টুৰেণ্ট, পাৰ্লাৰ, ইনষ্টিটিউট আদি খুলিলে কি হ'ব যদি উপভোক্তাই নাথাকে? মানুহৰ মনত থিতাপি লোৱা মৃত্যু ভয়টো এতিয়া মানুহক বহুত পিছুৱাই লৈ যাব। শীঘ্ৰে আমি জীৱনৰ সৈতে
আকস্মিকভাৱে সাঙুৰ খাই পৰা এই অহনি শব্দটোৰ পৰা মুক্ত হ'বলৈ হ'লে চিন্তা কৰিব লাগিব। আমি জীৱনটোক নতুন ধৰণে আগবঢ়াই নিব পাৰিম যেতিয়া আমি আমাৰ আত্মাক এইকেইদিনতে কুঙা কৰি পেলোৱা শব্দটোক শেষ কৰি পেলাব পাৰোঁ। আমি কৰোনা ভাইৰাছক আমাৰ মৃত্যুৰ কাৰক নহয়, জীৱনক সলনি কৰিবলৈ এটা সুযোগ আহিছে বুলি ভাবিব নোৱাৰোনে? কৰোনা ভাইৰাছে আমাক অনেক নীতি শিক্ষা দিলে। এই নীতি শিক্ষাৰ